সকলোকে নমস্কাৰ জনাই আজি এনে এটি পৰ্যায়ত উপস্থিত আছোঁ। আমাৰ অসমীয়া সমাজৰ যিকোনো ঘৰতে এজনী ছোৱালী বিয়া দিয়াৰ পাছত তেখেতলোকৰ এনেধৰণে কিছুমানে কয় আঠমঙলা, কিছুমানে কয় ভাৰ উঠা, কিছুমানে কয় ছোৱালী ঘৰলৈ অহা, তেখেতৰ ৰিচিপশ্যন কৰে। বিভিন্ন প্ৰান্তৰ পৰা নিজৰ নিজৰ যি নেকি পৰিয়ালৰ সকলোকে আমন্ত্ৰণ জনাই এনেধৰণে সুন্দৰভাৱে তেখেতলোকক এসাঁজ ভাত খুৱায় আৰু দৰা কইনা পুনৰ ঘৰলৈ আহি এনেধৰণৰ সকলো ৰাইজকে সেৱা জনাই তেখেতসকলৰ যি নেকি ঘৰৰ পৰিয়ালৰ ফালৰ পৰা যি নেকি তেওঁৰ সামৰ্থ্য অনুসাৰে তেওঁলোকক ধৰক নিজৰ বিচনা পত্ৰ যি যাৱতীয় বস্তু তেখেতলোকক লাগে সেইসমূহ সমৰ্থক অনুযায়ী এনেদৰে পৰম্পৰাভাৱে আমাৰ অসমীয়া সমাজত দিয়ে। সেয়েহে আজি এয়া আঠমঙলা বা ভাৰ উঠা বা তেখেতসকলৰ ছোৱালী ঘৰলৈ অহা সকলো ৰাইজকে আমন্ত্ৰণ কৰি এনেধৰণে আজি তেখেতলোকক উদযাপন কৰিছে। মই জনাব বিচাৰিছোঁ ২ নং চিলাগাঁও চিলাপথাৰ সন্মানীয় অৰুণোদয় এম ই স্কুলৰ প্ৰধান শিক্ষক জ্ঞানাধৰ সোণোৱালৰ ঘৰত উপস্থিত আছে। তেখেতৰ দ্বিতীয় কন্যা ধেমাজিলৈ বিয়া সোমাইছে। তেখেতে ইতিমধ্যে আহি ঘৰত উপস্থিত হৈছেহি। সেয়েহে সকলো ৰাইজক এনেদৰে এসাঁজ খুৱাবৰ বাবে তেওঁলোকে আমন্ত্ৰণ কৰে। বিভিন্ন প্ৰান্তৰ পৰা আলহীসকল উপস্থিত আছে। সেয়েহে মই দেখুৱাবলৈ যত্ন কৰিছোঁ। এনে তাৰ সুন্দৰ পৰিৱেশত সকলোৱে আজি ভিৰ ভাৰ দেখা গৈছে, সেয়া মই দেখুৱাবলৈ যত্ন কৰিছোঁ সকলোকে। আমাৰ মুন্না ভাই আছে, থেংক ইউ। আহিছা তুমি খালেনে ভাত? এয়া সকলোৱে খালি কাচি আজি আমাৰ ককাইদেউ হৈ ককাইদেউ ঘৰত গৃহত উপস্থিত হৈ এনে সকলোৱে আজি ভিৰ ভাৰ এটা পৰিৱেশত বিভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰণ কৰি অনা অতিথিবৃন্দ ইতিমধ্যে আহি আছে। সকলোকে মই দেখুৱাবলৈ যত্ন কৰিম। এয়া চাওক আলহীসকলৰ যি ভিৰ ভাৰ, সেয়াই মই দেখুৱাবলৈ যত্ন কৰিছোঁ। ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰণ কৰি অনা অতিথিবৃন্দ আহি আছে। এয়া আমাৰ বাইদেউ আৰু ভণ্টি একেলগতে আহি আছে। আহিছা ন? ধন্যবাদ। ভাল ভাল ভাল। খোৱা বোৱা হ'ল নাই? আহি আছোঁহি খালেহি। তুমি আহিছা ন? ইমান মৰম লগা ল'ৰা আছে। খাবা দেই। মই ভিতৰত এবাৰ দেখুৱাবলৈ যত্ন কৰিছোঁ। বিভিন্ন প্ৰান্তৰ পৰা অতিথিসকল আহি আছে, তেখেতসকল লৈ আছে। মই দাদা খালে ন ভাত পানী? নাখোৱা তাই ইয়াৰ পৰা ন দিবলগীয়া? অঁ ধন্যবাদ। এতিয়া তেখেতৰ ঘৰৰ পৰা যি নেকি যাৱতীয় দিব বিচাৰিছে সেইখিনি সকলো খোৱা নাই বৰ্তমানৰ ন? আপুনি নিজৰ দাদা হয়? নিজৰ দাদা হয়। তেখেতৰ কৰ্মসূত্ৰে আপোনালোকে চিনি পাইছে চাগে, চিলাপথাৰ মহাবিদ্যালয়ৰ কৰ্ম তেখেতো বৰ্তমান আছে। ধন্যবাদ বাৰু। মই দাদা খালে ন? সকলোকে মই এবাৰ দেখুৱাবলৈ যত্ন কৰিছোঁ। চাওক বাইদেউসকল আছে। বাইদেউসকল কিবা ক'ব নেকি কোনোবাই? এনেকুৱা ভাল লাগিছে না আজি? আচ্ছা ভাল লাগিছে ন? ধন্যবাদ। আৰু এখন বিয়া আছে বুলি শুনিছিলোঁ আজি। এই দুখন বিয়া সকলোকে মই এবাৰ দেখুৱাবলৈ যত্ন কৰিছোঁ। বেয়া নাপাব দেই। এই তোমাৰ নামটো কি আছিলে? এয়া ছোৱালী তুমি আহিছা ন? সকলোকে দেখুৱাবলৈ যত্ন কৰিছোঁ। লগ পালোঁ বাৰু মই আহি পালেহি সকলোকে মই দেখাইছোঁ দেই। এবাৰ বিয়ালৈ আহিছে ন? ছোৱালী বাইদেউ কিবা এটা কওক। কেনেকুৱা ভাল লাগিছে ন? মোৰ ভালে লাগিব, কিয় বেয়া লাগিব? এই যে বিয়নী, আমাৰ বিয়নী নিচু বিয়নী চবকে একবাৰ দেখুৱাবলৈ যত্ন কৰিছোঁ। ভাল ন? খালা নাই বাৰু ভাত পানী? খোৱা নাই ন? কিছুমানৰ পাছতে খাব। সকলোকে দেখুৱাবলৈ যত্ন কৰিছোঁ। বাইদেউ আহিছ ন? ভাল। বাইদেউকো মই এবাৰ দেখুৱাম। বাইদেউ আহিছে ন? অলপ পিছতে খালি বাৰু ভাত পানী। আমাৰ নিজৰ বাইদেউ মই এখেতকো চিনি পাইছোঁ, নাই পোৱা লাগিছে। দৰা হয় এই কিমান মানুহ আহিছে দৰা হয়? গাঁও কি গাঁও কয় যে? হা খবলীয়া গাঁও। অঁ কেনে লাগিছে ইয়াত? ভাল লাগিছে বেয়া লাগিছে? একো অসুবিধা হোৱা নাইতো? কিবা যদি অসুবিধা হয় আমাৰ আছে এখেতলোকে জনাব। আমাৰ নতুন যদি নতুন তিনিচুকীয়া আছে এইবোৰ চেট, এইবোৰ তিনিচুকীয়া চেট নেকি? এইবোৰ মানে নতুন
আমি এবাৰ গাঁৱলীয়া পিন্ধিছোঁ অঁ মই ভিতৰত এবাৰ দেখুৱাব যত্ন কৰিছোঁ সকলোকে দেখা ইয়াতে শুনি তই যিটো আমাৰ কেনেকুৱা তাৰপিছত ভাল লাগিছে কিবা অসুবিধা হোৱা নাই তই সকলোৰে ঠিকে চলি আছে এই ছোৱালী মই চিনিয়ে পোৱা নাই আৰু পাছত চিনাকি কৰিম সৰুকেইটা হয় নহয় ইতিমধ্যে আমাৰ খোৱা বোৱা আৰম্ভ হৈ আছে এতিয়া কিছু সংখ্যক খাই বৰ্তমান গ'ল আৰু খন্তেক পিছতে তেখেতলোকে নেক্সট এতিয়ালৈকে আমাৰ 10টা পাৰ্টি খাইছে আমি এতিয়া খাম নহয় জানো আমি এতিয়া খাইছ ভাল লাগিছে তো এইজনী খানা কেনেকুৱা আছে বাইদেউ ভাল খোৱা বোৱা কেনেকুৱা ঠিক আছে তো ধন্যবাদ মছলা বেছি দিছে চাগ ধন্যবাদ থাকিল ইয়াৰ চব আমাৰ মাছ এনেদৰে মানে পিচ পিচকৈ ডিষ্ট্ৰিবিউশ্যন কৰা হয় প্ৰত্যেকজনকে এনেদৰে মানে সজাই পৰাই যি নেকি তেওঁলোকৰ বিলনীয়া বুলি কয় আমাৰ ৰান্ধনি হয় তেখেতসকলক মানে সুন্দৰভাৱে হেৰি কৰিছে আমাৰ সদূৰ দূৰৰ পৰা এজন আলহীও আহিছে তেখেতক মই দেখুৱাবলৈ যত্ন কৰি ধন্যবাদ ন ক'ৰ পৰা আহিছা গৈ মই যোৰহাটৰ পৰা আহিছোঁ দেই ধন্যবাদ যোৰহাট জুবিনৰ মাত কি হয় এই মই শালপতি হয় জুবিনৰ শালপতি কোন ডাঙৰ বিয়া খাবলৈ আহিছোঁ মই 2 নম্বৰ জন জুবিন ডাঙৰ ধন্যবাদ আমাৰ তেনেহ'লে ভতিজা সম্বন্ধ দেখুৱাবলৈ মই যত্ন কৰিলোঁ চবকে ভিতৰলৈ মই এবাৰ পৰিৱেশটো দেখুৱাবলৈ মই যত্ন কৰিছোঁ এয়া আমাৰ ৰান্ধনি ঘৰ ভকতসকল বৰ্তমান ভকতসকল ইয়াতে বহি আছে তেওঁলোকৰ ভকতসকলক দেখুৱাবলৈ যত্ন কৰিছোঁ যি নেকি আমাৰ বুলি কয় এয়া অভিভাৱক আমাৰ ককাইদেউ ছাৰ পৰ্যায় আপুনি কিবা এটা কওকচোন আমন্ত্ৰণ পাম ৰাইজে ধুনীয়া সহযোগ কৰিছে ভাল লাগিছে আগলৈ জানো এনেকৈ সহায় সহযোগিতা পাই থাকিম বুলি আশা কৰিম আৰু এয়া আমাৰ দাদা মাষ্টৰ তেখেতক জনালোঁ সকলোকে মই এবাৰ দেখুৱাবলৈ ৰান্ধনি দাদা কেনেকুৱা হৈছে যৌতুক কথা এটা আছে যৌতুক কথাটো কিবা আছে যৌতুক কথাটো আমাৰ সামৰ্থক আমাৰ সোণৰ সমাজত যৌতুক কথাটো নাই সদ্যহতে সামৰ্থ্য অনুযায়ী আমাৰ এতিয়া দিয়া ব্যৱস্থা কিন্তু তেনেকুৱা ধৰণৰ অন্য কাষ্টত যে আমাৰ কোনো ধৰা কথা নাই আমি মাত্ৰ আমি পৰম্পৰাটো ধৰি ৰাখিব বিচাৰোঁ এইটো আমাৰ ভাল উঠা বিষয় ইয়াৰ ডাঙৰ দাদা আছে আশীৰ্বাদ দিয়া আজি কেনেকৈ হৈছে ভাল হৈছে ন ভালে পৰিৱেশন দেখি বাকী কি হ'ব মই নাজানো ধন্যবাদ থাকিল বাৰু মই আলহী কেইজনমান আছে আৰু দেখুৱাবলৈ যত্ন কৰিম আলহীৰ পৰা আছে বিয়নী আহিছেনে বাইদেউ সকলোৱে উপস্থিত আছে আমাৰ ইয়াত কি বুলি ক'ম দৰা ধৰা না দৰা বুলি ক'ম দৰা ধৰা ইয়াত দৰা ধৰা কেনে লাগিছে ভাল লাগিছিলে সদূৰ দূৰৰ পৰা আহি কিদৰে আপোনালোকে পাইছে তাকে ধন্যবাদ থাকিল বাৰু দেই মই প্ৰত্যেককে দেখুৱাবলৈ যত্ন কৰিম কেতিয়া আহি পালে বাৰু আচ্ছা হেৰি মই চবকে দেখুৱাব যত্ন কৰিছোঁ কেনে লাগিছে ৰাতিপুৱা এবাৰ আহিছিলা গ'লা মই কৈছোঁ সোনকালে গ'লগৈ নেকি বুলি দেখিছিলোঁ দাদা আহিছে ন মই ভিতৰলৈ এবাৰ দেখুৱাবলৈ যত্ন কৰিছোঁ
আমাৰ কইনা দৰা সজোৱা জেগা য'ত নেকি আমাৰ যি পৰম্পৰা নিয়ম কেনেকুৱা লাগিছে বৰ ধুনীয়া লাগিছে বিয়া আপোনাৰ কি হয় মোৰ যি জোঙা হয় যি জেগা হয় বহুত ভাল লাগিছে আজিৰ দিনত ধুনীয়াকৈ পৰিচালনা কৰি গোটেই সমাজখন ভাল লাগিছে কিবা অসুবিধা দাদা হোৱা নাই ধন্যবাদ বৰ্তমান চলি আছে আহিছোঁ ধন্যবাদ উপস্থিত থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আহিলে ধন্যবাদ এনেকৈ পৰ্যায়ক্ৰমিকভাৱে পৰিৱেশ বজাই ৰাখি সকলোৱে যথেষ্ট মংগল কামনা কৰে দৰা কইনা যি ভূত ভৱিষ্যতে আছিলে তেওঁলোকৰ আমাৰ বাইদেউ কি হয় বাইদেউ সেই খোৱা বোৱা চলি আছে ন প্ৰেজেণ্ট চেজেণ্ট দিয়া আছে সেই কিছু সময় পাছতেও আমি শেষ কৰিম বিহু হ'ব নেকি ধন্যবাদ বজাই ৰাখিলে বৌ বিলনীয়া না কি কাম লাগে চাহ এই চাহ বিলনীয়া মই চাহকেইটাকো দেখুৱাবলৈ যত্ন কৰি আছোঁ তেওঁলোকে ইতিমধ্যে চাহৰ পাৰ্টি ইয়াতে আছে বিভিন্ন সময়তে বিভিন্ন দেখা যায় ৰান্ধনি বেলেগ জেগাত ইয়াত চাহ বনাই আছে ন আপোনালোকে চাহ পাৰ্টি পাছত হ'ব তেওঁলোকে চাহ বনোৱা তেওঁলোকে ব্যস্ত হৈ আছে অলপ সময়তে দেখুৱাই আছোঁ আপুনি কি চাদা খায় নেকি চাদা মই চুলাই খাব নাই পোৱা কৈ দিয়ক চুলাই সেই চুলাই ইয়াত নাখায় চুলাইটো বন্ধ কৰা হ'ল মানে মানুহ মানে বেমাৰ হয় যে কাৰণ চুলাই বনাই চাহ বনাই আছে তেওঁলোকে চাহ বনাই আছে চাহৰ বিৰতি সেইকাৰণে দেখুৱাবলৈ যত্ন কৰি সকলোকে নমস্কাৰ জনাই পুনৰবাৰ লগ পোৱাৰ আশাৰে আজি যাতে আমাৰ জ্ঞানহৰ ছাৰৰ যি নেকি ভাৰ উঠাই ইয়াতে সন্তুষ্ট হৈ একাজলি মৰম চেনেহ আদৰ কৰি সকলোৱে আশীৰ্বাদ দি ইয়াতে তেখেতক আজি অন্তিমটোৰ সময়ত যেন যি জোঁৱাই সকলোৱে একাজলি আশীৰ্বাদ জনাইছে তাকে কৈ আজি পুনৰবাৰ লগ পোৱাৰ আশাৰে সকলোকে ধন্যবাদ জনাইছোঁ নমস্কাৰ ধন্যবাদ